শিক্ষার দ্বিতীয় যে জড়িত না থাকে তেওঁ শিক্ষাৰ বিষয়ে নাজানে আৰু সেই উদ্দেশ্য মই আগত ৰাখিছো। মই প্ৰথমে কৈছো শিক্ষা বাল্য বিবাহ আৰু সমাজ উন্নয়নটো হৈছে পিছৰ কথা। এই কাৰণে আমি সমাজ উন্নয়নটো পিছত দিছো। কি কাৰণে পিছত দিছো? আমি যদি শিক্ষাই নকৰো, আমি যদি কিছু নহয় কৰো, আমি যদি 8 বছৰ হওঁতে আমি বিয়া কৰি লওঁ, তেতিয়াহ'লে আমি সমাজ উন্নয়ন কেতিয়া কৰিম? সেইকাৰণে আমি প্ৰথম পইণ্ট আনিছো শিক্ষা, তাৰপিছত বাল্য বিবাহ। শিক্ষা কৰিলেই তেওঁ বাল্য বিবাহ নকৰে। সেইকাৰণে বাল্য বিবাহ আগত অনা হোৱা নাই, আগত অনা হৈছে শিক্ষা। আৰু শিক্ষাটোনো কি? আজি এই যে ল'ৰা ছোৱালী সৰুমূলীয়া পাঠদান দিওঁ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা, তেতিয়াই আমি সৰু ল'ৰা ছোৱালীখিনিক প্ৰথমে ইয়াত কৰি লওঁ। সেইসকলক সামৰি কিয় লওঁ? সেইসকলক সামৰি লোৱাৰ আমাৰ এটা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটা উদ্দেশ্য আছে। সেইটা উদ্দেশ্য হৈছে যে আমি অকল যিবিলাক ডাঙৰ হৈ যায়, যিবিলাক পঢ়া শুনাত ভাল, সেইসকলেই এলমিটো পাছ কৰে, 8 পাছ কৰে, তাৰপিছত তেওঁলোকে ডাঙৰ হৈ 9ত এডমিশ্যন হয় বা 10ত হয়। আৰু যিবিলাক আছে সৰুতে নপঢ়ে, এলপিত নপঢ়ে, অংগনবাড়ীত নপঢ়ে, এমই স্কুলত নপঢ়ে, সেইসকলে কি কৰে? সেইসকলে যেতিয়া নপঢ়ে, ডাঙৰ অলপ হলে গুৱাহাটী যাব লগা হয়, মানুহৰ ঘৰত গৈ কাম কৰিব লগা হয়। সেই সময়ত আমি বুজাই কি কৰিম? সেই চিন্তাৰে আমি ভাবিছো সৰু থাকোতেই কথাটো চিন্তা কৰা দৰকাৰ, চিন্তা কৰাৰ প্ৰয়োজন। তোমালোকে এতিয়া সৰু আছা, এতিয়া গম নাপাবা। আমি কৈছো চাইকেলেৰে চলাই গৈ কেতিয়াবা তুমি এক্সিডেন্ট হ'ব পাৰা, কিন্তু কলমৰে কেতিয়াও তুমি কলম চলাই গলে কেতিয়াও তুমি এক্সিডেন্ট নোহোৱা। বৰঞ্চ তুমি এদিন হলেও তুমি এদিন ডাঙৰ মানুহ হবাই। আজি চিম্পল উদাহৰণ, আমাৰ এই অঞ্চলত কেইবাজনো মানুহ উচ্চ শিক্ষিত হৈছে, তথাপিও যিয়ে চাকৰি পাইছে সেইটো পাইছে, যিজনে চাকৰি নাই পোৱা সেইজনে আমাৰ যিসকলে শিক্ষা নাই কৰা সেইসকলৰ লগত কিন্তু মিল নাই। কি কাৰণত মিল নাই? সেইসকলে শিক্ষিত হৈছে, সেইকাৰণে সেইসকল শিক্ষিত হৈ 8 বছৰত বিয়া কৰা নাই, 12 বছৰত বিয়া কৰা নাই, 15 বছৰত বিয়া কৰা নাই, 18 বছৰ অন্তত খৰচ কৰি তেওঁ বিয়া কৰিছে। আৰু সেইকাৰণে কোনোবাই কয় তেওঁ বিয়াটো নকৰে, সেইটো নহয়। তেওঁৰ এটা ইমেজ আছে, মনত এটা আশা আছে, উপনীত হবলৈ চেষ্টাটো সকলো সময়ত কৰি থাকে।